নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আজি ভাবিছোঁ এটা ফুল্লি গাঁৱলীয়া ভিডিঅ' বনাম বুলি। ঘৰতে আছোঁ কাৰণ বেলেগ একো কাম নাই আৰু গৈ আছোঁ গাঁৱৰ ফালে। নমস্কাৰ বন্ধুসকল, মই লিয়াজত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ব্লগিং লিয়াজত। আৰু আজি আমি গৈ আছোঁ ক'ত, চাই থাকক আপোনালোকে গম পাব। আজিৰ আমাৰ ভিডিঅ'টোৰ মূল উদ্দেশ্যটো হ'ল আড্ডা। তাৰমানে গাইছ, আজি আমি আমাৰ গাঁৱত সন্ধিয়া আড্ডা মৰাৰ কাৰণে দুখনমান চাং বনাম। তাৰ কাৰণে বাঁহ কাটিব গৈ আছোঁ। এইফালে মোৰ লগত আছে নিউটন, হাই কৰি দিয়ে। হাই গাইস। পাছফালে মস্ত আছে। দাওখন একবাৰ দেখাই দিয়ে। এই যে দাও বাঘত পৰাই আছো আমি। আৰু এইফালে আছে আমাৰ এটা ভাতিজা। তো আজি আমি গৈ আছোঁ বাৰীত, বাঁহবাৰীৰ মাজে মাজে আমি বাঁহ কাটিবৰ কাৰণে। আৰু কি কৰিম, আমি চাং বনাম। আড্ডা মেইন গাইছ, আড্ডা মেইন। চাৰিওফালে বাঁহে বাঁহ। এইফালে আমাৰ মস্ত বাঁহ কাটি আছে। মস্ত কাটি আছা কেনে? এইফালে বাঁহ কাটি আছে আৰু মই অলপমান বাঁহ বাৰীতে ফুৰি আছোঁ। বাঁহ বাৰীত আহিয়ে না, কিন্তু কিছু এটা ভাল লাগে কাৰণ মজা এটা আছে, এটা শান্তি এটা আছে। আৰু আমাৰ গাঁওখনৰ আগফালেদি মানুহখিনিৰ ঘৰ, মাজত বাঁহ বাৰী আৰু পাছফালে পুৰা পথাৰ, খোলা পথাৰ। পাছফালে পথাৰখনক আপোনালোকক দেখাই আছোঁ। দিছ ইজ দ্য পৰিৱেশ অফ এ গাঁও। আৰু পাথাৰ। এইফালে ধান মাৰি থৈ দিছে, এইফালে ধান মানে খেৰ। পাছফালে আহিয়ে না দেখা পালোঁ ফিৰোজ আৰু বাবু মাছ মাৰি আছে, অলপমান মাছ মাৰা আছে। এখন পাৰ কেনেকৈ হ'ম? ঐ ৰোজ, মাছ পালি নে নাই? মাছ আছে না নাই? ভিডিঅ' কৰি আছোঁ। অসুবিধা আছে নেকি কিবা ভিডিঅ' দিয়াতে? ৰাইজক দেখা আৰু একদম সকলো ৰাইজক বেতালৰ খাই। বেতালৰ সৰু ভাইয়ে নাপায় ন? আপোনালোকে যদি বাৰীত আহে আৰু বাৰীত আহি যদি লংমানত এইবিলাক নালাগে, আপোনালোকে কিহৰ বাৰীত আহিলে? আৰু এইবিলাকক আপোনালোকৰ ফালে কি বুলি কয়? কমেণ্ট ডাউন গাইছ, কমেণ্ট ডাউন। বাঁহ কাটা ইজ নট এ সহজ কাম গাইছ, বাঁহ কাটা ইজ ভেৰি টাফ। না কি কোৱা ভাই? ভাই বাঁহ দাঙি আছোঁ, বহুত কষ্ট। কেনে কষ্ট? হা ভাৰী আছে না নাই বাঁহডালৰ? অঁ বহুত ভাৰী। ফোন আহিছে মস্ত। বাৰীৰ মাজে মাজে, পথাৰৰ মাজে মাজে এনেকৈ বাঁহ দাঙি ফুৰি আছোঁ গাইছ। লাইক এটা কৰি দিব, কমেণ্ট এটাও কৰি দিব তলত। বঢ়িয়া। ऐसी जीत बचा है जिंदगी है। চাঙৰ কাম মোটামুটি কমপ্লিট হ'ল আৰু আধা ঘণ্টামানৰ ভিতৰত হৈ যাব। আৰু মই গৈ আছোঁ বৰ্তমান পানী খাব, বহুত পানী পিয়াহ লাগছে। 2000 years later. পানী খাই আহিলোঁ গাইছ, বহুত পানী পিয়াহ লাগছিল। আৰু এইবাৰ আৰু গৈ আছোঁ যাতে কাম বাকী আছে আৰু সেইখিনি কৰি কিনে ঘৰত যাম। सबकी नजर यहाँ है, हर चीज राज है। अब है जो है वो समा है, तुम रह सकी तो रबा है। अब है जो है वो समा है, तुम रह सके ऐसी जीत अब चाहे। কাম শেষ, চাং বনা পূৰা ৰেডি হৈ গ'ল, চাং একদম পূৰা ফুল ৰেডি। আৰু এতিয়া গৈ আছোঁ ঘৰত যাই গা ধুই ভাত পানী খাই লৈ তাৰপিছত আপোনালোকক লগ পাই আছোঁ সন্ধিয়া আবেলি টাইমত। অলৰাইট গাইছ, এতিয়া সন্ধিয়া মোটামুটি 7টামান বাজিল আৰু পূৰা ঠাণ্ডা লাগিছে, কাপোৰ চাপোৰ পূৰা পিন্ধি লৈছোঁ। আৰু এতিয়া গৈ আছোঁ আমি যে দিনত চাংখন বনাইছিলোঁ সেইফালে। আৰু খানা এটা আছে আজি, অপেনিং চেৰিমনি টাইপ। তো খিচিৰি এটা বনাম, খিচিৰি খাম, তাতে গৈ আছোঁ। ব্লগ কৰি থাকোঁ। ऐसी जिंदगी हम छिप छिपाए, हम नहाए हम नहाए। গৰম খিচাৰি খাব নোৱাৰি। হয় নেকি? এইফালে
क्या खाए होगा देखी बेटा को ओ আছে এইটো এইটো খাই লওক আপোনালোকে কি হ'ব খোৱা লোৱা হৈ গ'ল আৰু এতিয়া গৈ আছোঁ মই ঘৰৰ ফালে তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে টেক কেয়াৰ বাই 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 গাইজ